ইনকে কৈছে আমি নিলো তো পিছলে মাকে মাকে কৈ দিলে ও ৰেকেট টেকেট নিবে আইছি ৰেকেট টেকেট নিবে আইছি আহি নেকি জগিনাল দি এই স্বভাৱটো দেখাল যাও এতিয়া যাও আমি যাও মই হেৰিকলো এই স্বভাৱটো স্কুলত দিনৰ পাই নেগাল প্ৰথম মই বৰ্তমান নাংগে তকো এতিয়া কি কৈ আছিলা ডাঙৰ দি বৰষুণ দিলি চব তুমি হ'ব দা বৰষুণ নিদিলি তাই নমস্কাৰ এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলো ভালে আছে মই ভালে আছোঁ আজি মই এতিয়া যাই আছোঁ টাউনত কি কামত যাই আছোঁ পাছত দেখুৱাই আছোঁ বাৰু আৰু মই ঘৰত ক'বলৈ পাহৰিয়ে গ'লোঁ একচুৱেলি দৌৰা দৌৰি থাকে ন দৌৰা দৌৰি থাকিলে ইমান তাড়াতাড়ি মোবাইলটো ওলা আৰু সময় থোৱা আমাৰ মাৰ মানে বিৰত হাহাকাৰ মানে কি ঐ তোৰ যাবা হয় নাই তই কেতিয়া যাবি আৰু মোৰ এটা প্ৰব্লেম বেয়া মানে মই এনে মোবাইল চাই হওক বা কিবা কাম কৰি থাকিলে এনে থাকোঁ যেতিয়াই আধা ঘণ্টা আছে আৰু ক'ৰবাত যাবৰ কাৰণে তেতিয়াই মোৰ কিন্তু গা ধোৱা অলা কাপোৰ নাই এইটো সেইটো মাৰ মাথা গৰম উঠি যায় সেইকাৰণে মই ক'ৰবাত গেলি আৰু মোবাইলটো মই সেনেকৈ নোলাওঁ কাৰণ কিয় মায়ে গালি শুনিব নোৱাৰি মায়ে বাপৰে বকিয়ে থাকে সেইকাৰণে মই বেছিভাগ মই মোবাইলটো চাৰ্জত সোমাই থৈ দিওঁ এনেকুৱা আৰু বাৰু সেইবোৰ কথা বাদ দিম পাছে পৰে ক'ম তেতিয়া বহুত সময় আছে আৰু এইখিনি জেগাত এটা কাৰণত ৰখছোঁ মই দেখি আছোঁ মানে আমি যেতিয়া ছিক্সৰ পৰাই মই ক্লাছ 10লৈ যিখন স্কুলত পঢ়িছিলোঁ আৰু সেই স্কুলখনৰ পৰা আহি গৰমৰ দিনত একদম গৰমৰ এই দেখিছেনে চাৰুৱাই পথাৰ এইফালে ঘৰ নাই দেখিছেনে দেখা নাই বা এইখিনি সময়ত গৰমৰ দিনত ইমান গৰম পৰে ন কি ক'ম আৰু এইখিনি জেগাত আমি ৰখোঁ ইয়াতে এইখিনি জেগাত বহোঁ মই আৰু মোৰ লগৰ ছোৱালী এজনী তাইও আৰু আমি দুটাই আৰু প্ৰায় ভাগ ইয়াতে ৰখা হয়েই আৰু কেতিয়াবা আৰু ধৰক মাহটোত 2-3 দিন ৰখোৱেই আমি ইয়াত সেইকাৰণে এইখিনি জেগাত মই ৰখিছোঁ আৰু এই গছডালৰ লগত আৰু বহুত স্মৃতি জড়িত হৈ আছে মই সেই দিনবোৰলৈ বহুত মনত পৰে বহুত মিছ কৰোঁ কাৰণটো হ'ল যে স্কুলৰ দিনবোৰ অলপ বেলেগ বুলিয়ে ক'ব লগা হয় আৰু বাৰু যি কি নহওক এই গাছডালত আহিলে মই আৰু ইয়াত বেছিভাগ মই অলপ সময় হ'লেও ৰখোঁ কাৰণ কি ভাল লাগে আৰু এই গাছডালৰ সন্মুখত ৰখি যেতিয়া টিউশ্যন কৰিছিলোঁ তেতিয়াও ইয়াত ৰখিছিলোঁ বহুত সময় কমেও আধা ঘণ্টা 45 মিনিটটো আমি ইয়াত ৰখিমেই ভাবকচোন সেই তাৰ পৰা স্কুলৰ পৰা আহি আমি এই গৰমতে আধা ঘণ্টা 45 মিনিটমান যদি ৰখোঁ একেলগে মই আৰু মোৰ লগৰ ছোৱালী আৰু কিছুমান আমাৰ সৰু ল'ৰা ছোৱালীবিলাকো যায় ভণ্টি আৰু ভাইটি সিহঁতৰ ৰাখে আমাৰ লগত এনেই আৰু অকণমান সময় আমি কথা পাতি থাকোঁ সেয়াই আৰু বাৰু লগটো চাই থাকিব মায়ে আবুক লাগি পিঠা দি পঠাইছে তাকে বোলো দি যা একেলগে কাৰণ কিমান বা তাত দেৰি হয় আৰু সেইকাৰণে মই যাওঁ নলবাৰীক যাম মই নলবাৰীক মই পিঠা দিব আহিছিলোঁ মায়ে দি পঠাইছে লাপাল্লা পিঠা পুচ্ছিল লাপাল্লা পিঠা পুচ্ছিল তাকে দিব আহিছিলোঁ আহাতে খুৰকিম দে এইফালে ভাত খাম দে ভাত আছেনে নাই ভাত কটাই নাই অতিলৈ ৰাতি জানিছে সোধা ভাত বনাবি নে নবনাই এতিয়া মই এতিয়া হেৰি কৰিম খাই যাম মই ভাত ৰান্ধো তই ৰান্ধবি মই আহি পাওঁতে বা কিমান দেৰি হয় কুকাৰত মইতো কুকাৰত দিব নোৱাৰোঁ দে হ'ব দে মই যদি সোনকালতে আহি পাম ময়ে বনাম দে আৰু এইটো আমাৰ মাথা এইবিলাক একো নাই যা হে এইবিলাক একো নাই যাজি দালি আছে হ'ব দে মামী কেনে আহিব আৰু চাউল খেদে আহিব দে মানে মামীৰ এটা ল'ৰা আহিছে তাতে মাকত আছে হেৰা মই এতিয়া যাওঁ আধা গিলি আহি সচকালে ইয়াত ধৰিয়াই দিলোঁ বান্দাৰ তাতে পোষ্টাৰত একেটা আমি থৌগা বোলে বান্দাৰ এতিয়া সচকাৰ বোলে ধৰি দে মাকচান মাৰি ল আপনি চাব পাৰে তো আমি এতিয়া সচকালি যাই আছোঁ তাত ধৰি বান্দাত ধৰি নলবাৰীৰ ৰাস্তা আবার
কে হেম কি হচ্ছিল কি কম্পিউটারের কথাই হচ্ছিল এক দেখাকে এতিয়া- দিব Hello, Nino. Aku narik kata. তো ফাটাব দেখাকে আৰু থেৰাপিৰ কথা কৈছে ভাল পোৱাটো মানে দেখাকে তাক দম দি থাকে আৰু সেইটো কথা কৈছে তাইক দিব এতিয়া Saya marah kamu orang kau. ইয়াতেও যাব লাগে Oh, masih makan. Kita সম্পর্ক হলো হয় যারা খেলা চাই নিয়ে তো আজ নিয়ে এনকে বলছে আমি নিলো তো এটা তো লাভ পিছলে কৰি মাকে কই দিলে ও রেকেট টাকা নিবে আইছি রেকেট টাকা নিবে আইছি আইনি কি আমি আইছে ও হেৰি হৈছি ও নাৰী আপাতা ভাল পাই যাব না যে কৈছি আপিতা ভাল পাই এনকে কৈছি ফটোটো দেখো এতিয়া আমাৰ হয় না এই স্বভাৱটো দেখাল যাওঁ এতিয়া যাওঁ আমি যাওঁ মই হেৰি লৈ এই স্বভাৱটো স্কুলত দিনৰ পৰাই নেগাল প্ৰথমতে শুনচোন শুন প্ৰথমতে সিয়ে কিন্তু একদম গা তুলে দিব তাৰে পাছত তাৰেহে লেডিজ পাস যাওঁ লেডিজ পাস আমি ভয় কৰা আপি নহয় যাওঁ পণ্ডিত তেনেদৰে ডাঙৰ সেইটো কলা কৰি নলয় এতিয়া তাতে নহয় তলত অলপ তলত দিকে না ডিলেট কৰি মোৰ ইউটিউব গাইজ সেকেন্ড টাইম ইউটিউব এইটোৱে বেষ্ট হয়নে কম্পিউটাৰৰ পৰা উঠি মাত্ৰ আমি আজি কম্পিউটাৰ ক্লাছত জইন কৰিছোঁ আজি সেইকাৰণে আজি নলবাৰীত অহা কাৰণ চাই থাকিব আৰু মই আহিলোঁ বজাৰত দুটা কুৰ্তা নিওঁ বুলি বিহু বুলি আৰু কি কুৰ্তা নিছোঁ ঘৰত গৈ দেখুৱাই আছোঁ তাৰে পাছত খালোঁ ফুচকা আৰু ভিডিঅ'টো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইবটো কৰি থৈ দিব আৰু এই কুৰ্তা এটা আৰু এই এটা তিতা দিলোঁ বহাই তাড়াতাড়ি মোৰ ভোক লাগছি 3:30 বাজিল হয় গমটো পালে আজি নলবাৰীত কিয় গৈছিলোঁ যোৱাৰ কাৰণ কম্পিউটাৰ ক্লাছ আজিৰ পৰা আৰম্ভ কৰিছোঁ আৰু সেইটো কাৰণে আৰু একদম গাৰ্বি হৈ আছে মোৰ আজি তাৰমানে কালিৰ পৰা হৈ আছে মানে কি পৰহি বিহু ফাংচন চাব গৈছিলোঁ তাতে যাই ঠাণ্ডা পালোঁ পাই কিন্তে মোৰ এতিয়া অৱস্থা নাই এতিয়া 3:30 বাজছে আহি পালোঁ মামাহঁতৰ ঘৰ এতিয়া চাইকেলখনত থৈ গৈছিলোঁ না আৰু এতিয়া ভাতকেইটা বহাই দিছোঁ মানে আবুই আঞ্জা বনাই থৈ দিছে মই আহি কিনে ভাতকেইটা বহাই দিছোঁ মানে আবু কুকাৰত নৰে গেছত নৰে আৰু সেইকাৰণে ধুম মাৰিবও যাম উপায় নাই এই দেহা হ'লেও যাবই লাগিব মানে গৰু বিহুৰ দিনা বিহু মাৰিব নাযাওঁ আমি তাৰে পিছদিনা আমাৰ কাষতে বিহু ফাংচন এখন থাকে তাতে যাওঁ আৰু কালি মই ক'লোৱেতো গাৰ্বি জ্বৰ বুলি সেইকাৰণে নেগলোঁ আজি নেগলি মোক সৰুকেইটা মাৰিব মানে ভণ্টি ইয়াত আছে আৰু ভণ্টি ফোন কৰিছে বোলে তই আহিলি ন বোলো ৰ যাই আছোঁ অলপমান দেৰিকৈ আৰু সেইকেইটা মোৰ স্কুল দিনৰে ফ্ৰেণ্ড হয় আমি বহুত ভাল লগ আছিল এতিয়াও হয় বাৰু মানে কি এতিয়াতো লগ পোৱা নহয় কেতিয়াবা লগ পাওঁ দেখা দেখি হওঁ এনে ইমান কথা পতা নহয় আজি পূৰা লগ পাই একদম ফুল কথা ঢেৰ কথা পাতিছোঁ আৰু সিহঁতৰ কলেজো বেলেগ মোৰ কলেজো বেলেগ সেইকাৰণেও লগ পোৱা নহয় তো চাই থাকিব ভিডিঅ'টো ইয়াৰ পৰাই মই 7:15 মানত যাবই লাগিব মানে ময়োতো অলপ ইয়াৰ পৰাই 1 2 3 হেপী
মামা আঁতৰ পৰা আহি আৰু ভিডিঅ' নকৰিলোৱে ডাইৰেক্ট ওলাই মেলি দেখুৱাইছোঁ আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত হ'ব যদিহে মই ভিডিঅ'টো চলাব নোৱাৰোঁ তে আজিলৈ ইমান বাই আমাৰ এতিয়া পইচা গণাত লাগি আছে 10 টকীয়া এইখন আঁকা লাগিল 20 টকীয়া এইখন আঁকা লাগিল 40 750 মান উঠছে 750 দে 3 টকা এটা কম 750 টকা 3 টকা কম